Election puthak DC pen pherangkemai ke padopon. Lok Sabha election afan West Karbinglong DC pen pherangkemai padopon. Thereng koronar kep arni notification nomination alo kijok kijut si arni ke jangmi pli arni pho arni ke scrutiny there nar kep arni ke candidate withdrawal kijut si arni koratrok arni ke kijok arni vosik pli arni ke vote kelakha arni pusi pangdak pon. Hamren pen Chandra Milik report Birta Live. আপোনালোকে জানে যে আমাৰ নটিফিকেশ্যন ইছ্যু হ'ব 28 মাৰ্চ আৰু আমাৰ নমিনেশ্যন তাৰপিছত ষ্টাৰ্ট হ'ব আৰু নমিনেশ্যনৰ লাষ্ট ডেট হৈছে 4th of April আৰু আমাৰ স্ক্ৰুটিনি হ'ব নমিনেশ্যনৰ 5th of April আৰু লাষ্ট ডেট অফ উইথড্ৰয়েল অফ কেণ্ডিডেটৰ এইটো হ'ব 8th of April আৰু আমাৰ ডেট অফ পোল হ'ব 26 April আৰু আমাৰ কাউণ্টিং অফ ভোটছ আপোনালোকে সকলোৱে জানে ইট ইজ 4th of June গতিকে এইখিনি আমাৰ মেইন শ্বেডিউলটো ইয়াৰ উপৰিও আমি আমাৰ ইয়াত কিমান ভোটাৰ্ছ আছে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে ইয়াত এইবাৰ আমাৰ দুটা সমষ্টি হৈছে এটা আমৰি আৰু ৰংখান আৰু টোটেল আমাৰ ভোটাৰ হৈছে 2.25 lakhs গতিকে আমাৰ আমৰিত আছে 172টা polling stations আৰু ৰংখানত আছে 140 polling stations আৰু ইয়াত আমি তাৰ বাবে আমি প্ৰতিটো সমষ্টি আমি 10টা সেক্টৰ 10টা জোনকে ভাগ কৰিছোঁ আৰু দুটা এটাত আপোনাৰ ধৰক আমৰিত 10টা জন থাকিব আৰু ইফালে ৰংখামতো 10টা জন থাকিব নহয় 5টা জন হ'ব টোটেল 10টা জন হ'ব আৰু আমাৰ সেক্টৰ অফিচাৰ থাকিব 54 জন গতিকে এইখিনি আমাৰ ব্যৱস্থাটো আৰু আপোনালোকে জানে যে আমি আমাৰ যিটো ডিছবাৰ্চমেণ্ট চেণ্টাৰ হ'ব এইটো হামৰেন এইচ.এছ. স্কুল হ'ব আৰু আমাৰ কাউণ্টিঙো তাতেই হ'ব ষ্ট্ৰং ৰুম তাতেই হ'ব আৰু তাতে আমাৰ 3 টায়াৰ চিকিউৰিটি থাকিব ইনচাইড পেৰামিটাৰ্ছটো আমাৰ চেণ্ট্ৰেল ফ'ৰ্চৰ দ্বাৰা কৰিব আৰু আউটচাইড পেৰামিটাৰ্ছটো আমাৰ ষ্টেট পুলিচ থাকিব আৰু আমি সকলোতে সকলো টীমৰ লগত আমাৰ পুলিচ প্ৰটেকশ্যন থাকিব তেখেতসকলৰ টীম থাকিব আৰু লগতে আমাৰ এতিয়া অলৰেডি যেতিয়া আমাৰ 16 মাৰ্চত যেতিয়া আমাৰ প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা ECI প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা আমাৰ যিসকল ফ্লাইং স্কোৱাডৰ টীম আৰু SST টীম মানে ষ্টেটিক চাৰ্ভিলেঞ্চ টীমসকল আমাৰ অলৰেডি আৰু MCC টীম মডেল কোড অফ কণ্ডাক্ট যাতে কোনো ভায়োলেশ্যন নহয় তাৰ বাবে আমাৰ টীমসকল অলৰেডি দেয়াৰ অন দ্য ফিল্ড গতিকে আপোনালোকৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম যে যোৱা বছৰ আমাৰ ইয়াত পাৰ্চেণ্টেজ অফ ভোটিং আছিলে 77% গতিকে আমি এই পাৰ্চেণ্টেজটো বঢ়াব লাগিব তাৰ বাবে আপোনালোকে যাতে ৰাইজৰ মাজত সেইটো প্ৰচাৰ কৰে তেখেতসকল যাতে সেইদিনাখন ওলাই আহে তাৰ বাবে আপোনালোকক অনুৰোধ কৰিম আৰু এইবাৰ এটা নতুন দুটামান নতুন কাম আৰম্ভ হ'ব এটা হৈছে 85+ যিসকল ভোটাৰ্ছ আছে তেখেতসকলে হোম ভোটিং কৰিব পাৰিব আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ তেখেতসকলেও হোম ভোটিং কৰিব পাৰিব আৰু যিসকল আমাৰ ইলেকশ্যন ৰিলেটেড যিসকল অফিচিয়েলছ আছিলে তেওঁলোকে থ্ৰু পোষ্টেল বেলট তেওঁলোকে ভোট দিব পাৰিব আৰু এই পোষ্টেল বেলটটো এইবাৰ নট যে সেই বেলটখিনি পোষ্টত নাযাব এইবাৰ আমাৰ ইয়াত এটা ফেচিলিটেশ্যন চেণ্টাৰ হ'ব আৰু য'ত ট্ৰেইনিং হ'ব তেখেতসকলৰ সেই ফেচিলিটেশ্যন চেণ্টাৰত আমি পোষ্টেল বেলট বুথটো বহাম আৰু তাতে তেখেতসকলে ভোট দিব পাৰিব যিসকলে পোষ্টেল বেলটৰ কাৰণে এপ্লাই কৰিব এইখিনি মূল আজি আমাৰ শ্বেডিউল ইমান চেঞ্চিটিভ বুলি আমি ক'ব নোৱাৰোঁ চেঞ্চিটিভ ইন দ্য চেন্স ডেট যিহেতু সেইখিনি বহুত দূৰৰ হয় তো সেই হিচাপে আমি চেঞ্চিটিভ কিছুমান আইডেণ্টিফাই কৰা হৈছে আৰু তেওঁলোক T-2 মানে পলিং যদি আপোনাৰ 26ত হয় তেতিয়াহ'লে তেওঁলোক 24ত যাব ফৰ ডিষ্টেঞ্চ হয় ডিষ্টেঞ্চ আৰু ডিফিকাল্ট টেৰাইন 12D বুলি এখন ফৰ্ম আছে সেইখন আমি অলৰেডি BLOক দিয়া হৈছে আৰু ইভেন আমাৰ যিসকল পলিটিকেল পাৰ্টিজ আছে তেখেতসকলেও আমি দিছোঁ তেখেতসকলে সেইখিনি অলৰেডি ডিষ্ট্ৰিবিউট কৰিছে আমাৰ হাতত কিছু অংশ ঘূৰি আহিছে
গতিকে যিসকল আহিব যিখিনি ফৰ্মছ আহিব সেইখিনি ফৰ্ম আমি ইয়াত চাম আৰু তাতে খালি এটা বস্তু তেখেতসকলে দিব লাগিব যে তেখেতসকলৰ এপিক নাম্বাৰটো কি হয় এপিক নাম্বাৰটো কি হয় সেইটো তেখেতসকলে দিব লাগিব তেতিয়া আমি এপিক নাম্বাৰটো চাই তেওঁ কোনটো পলিং ষ্টেচনৰ ভোটাৰ্ছ হয় সেইটো আমি উলিয়াই লওঁ আৰু তাৰপাছত আমি তেওঁলোকক মাৰ্ক কৰিব লাগিব ইন দ্য ইলেক্ট্ৰল ৰোল আৰু তেতিয়া আমাৰ হোম ভোটিঙৰ কাৰণে আমাৰ ইয়াত টিম থাকিব সেই টিমটো যাব তেখেতসকলৰ ঘৰলৈ আমি আগতে তেখেতক জনাই দিম যে এইদিনাখন কোনদিনা সেই টিমটো যাব আৰু আণ্ডাৰ ভিডিঅ'গ্ৰাফি আমি গোটেই প্ৰচেছটো আমি ভিডিঅ'গ্ৰাফ কৰি থওঁ আৰু আমাৰ যেতিয়া টিমটো যাব সেই টিমৰ হেল্পত তেওঁ টোটেল মানে আমি যেনেকৈ এটা কম্পাৰ্টমেণ্ট কৰোঁ নহয় জানো ভোটিং কম্পাৰ্টমেণ্ট কৰোঁ সেইটো তেওঁ ঘৰত সেইটো কৰি দিয়া হ'ব আৰু তেওঁ মানে উইথ প্ৰপাৰ চিক্ৰেচি তেওঁ তাত ভোট দিব আৰু চেন্সিটিভ পলিং ষ্টেচন